হাই এভৰিৱান, কি খবৰ সকলোৰে? আৰু সকলোৰে খবৰ ভালে আছে যিহেতু। আৰু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, সেই বুলি আজি এটা ভিডিঅ' বনাই দিব বুলি ভাবিলোঁ। আৰু আজি আমি যাই আছোঁ ডিগিপাৰাত। আৰু ডিগিপাৰাত অনুষ্ঠিত হ'বলগীয়া শতবাৰ্ষিক 2025 তপনদাও আছে। তপনদাক অলপ পিছত দেখাই আছোঁ। চ' ভিডিঅ'টো চাই থাকিব, তেনেহ'লে তেন্তে যাই আপোনালোক ডিগিপাৰাত লগ পাই আছোঁ। কৰি খাই যাই আছোঁ। লৈ ল'লোঁ মানে গৰম পকৰা, যিহেতু ঠাণ্ডা দিনত গৰম পকৰা খাই বেছিকৈ ভাল লাগে। আৰু যিহেতু আমি আহি আছোঁ আৰু অলপ পিছতে ডিগিপাৰা চক পাম। আৰু আহি এয়া গেট পাই গ'লোঁ, মানে আমাক স্বাগতম জনাইছে। আৰু আমি বেলেগ এটা ৰাস্তাৰ ফালে আহিলোঁ। আৰু ঠিক আমি আহি পাই গ'লোঁ ডিগিপাৰাৰ মন্দিৰ, শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ এয়া মন্দিৰ। ইয়াত মানে ৰাস মহোৎসৱ হয়। আৰু যিহেতু ইয়াতে অনুষ্ঠান আছে, কোচ সন্মিলনীৰ কালিৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব। আৰু ইয়াতে গাড়ীখন থৈ দিলোঁ। আৰু এইফালে খুৰা, আৰু এইফালে ইয়াত তপনদা আছে আমাৰ মাজত। তেনেহ'লে ব'লক আমি ভিতৰত সোমাই যাওঁ আৰু আপোনালোকক দেখাই থাকিম। আৰু এয়াই হ'ল তপনদা, যিহেতু তপনদা আমাৰ ঘৰৰ ওচৰতে হয়। তপনদাই গোটেইখিনি কথা ক'ব আপোনালোকক। অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠান অহা 12, 13 আৰু 14 তাৰিখে আমাৰ ডিগিপাৰ হৰি মন্দিৰ প্ৰাংগণত এটা আটকধুনীয়া পৰিৱেশৰ মাজেৰে আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। গতিকে সকলোকে ইয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাৰ 12 তাৰিখৰ বন্তি প্ৰজ্বলনৰ পৰা 100খন পতাকা উত্তোলনৰ দ্বাৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু আমাৰ এই কাৰ্যসূচীত বিশেষকৈ থাকিব আমাৰ কোচৰ নৃত্য, কোচ জনগোষ্ঠীৰ নৃত্য, যিহেতু নৃত্য অনুষ্ঠান কৰা হ'ব ইয়াতে। এই আমাৰ হুদুম নৃত্য, গোৱালিনী নৃত্য আৰু কুচন নৃত্য, এইবিলাক তাতে আমাৰ ইয়াত 4,000 ছোৱালীৰে আমাৰ আয়তীসকলৰ দ্বাৰা হেৰি কৰা হ'ব। মুখ্য কাৰ্যালয়ত ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে আমাৰ সন্মানীয় বিষয়ববীয়া দাদাসকলে ইতিমধ্যে কাম আৰম্ভ কৰিছে। আৰু সভাপতিসকলে আহিছে। আৰু মুখ্য কাৰ্যালয় আপোনালোকে দেখিবলৈ পাইছে। মুখ্য কাৰ্যালয় আমাৰ সম্পূৰ্ণভাৱে কাম প্ৰস্তুতি চলি আছে। এই আমাৰ আইমাতৃসকলে আমাৰ নিজৰ ড্ৰেছ পৰিধান কৰি তেওঁলোকে সম্পূৰ্ণ ব্যস্ততা দেখিবলৈ পাইছে। আৰু আপোনালোকে দেখিবলৈ পাব আমাৰ বিত্তীয় সভাপতি মাননীয় প্ৰিয়শ্ৰদ্ধা আছে। আমাৰ অনুষ্ঠানটো সফলভাৱে কামনা কৰাৰ কাৰণে বিত্তীয় বিভাগৰ মুখ্য সভাপতি দ্বাৰা প্ৰিয়শ্ৰদ্ধা আমি দুআষাৰ তেখেতে আমাৰ জাতীয় শতবৰ্ষ অনুষ্ঠান 3টা কাৰ্যসূচী সফলভাৱে কাম হয়। কেনেকুৱা প্ৰস্তুতি চলি আছে, আমাৰ অৰ্থ দিশত কেনেকুৱা আগবাঢ়ি আছে, তাৰা দুআষাৰ বক্তব্য আগবঢ়াব। আমাৰ এতিয়ালৈকে ধন সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট আমাৰ আঞ্চলিকবিলাকে সহযোগ কৰা দেখা গৈছে। আৰু যিসকলে আমাক এই ধন দিম বুলি প্ৰতিশ্ৰুতি দিছিল, তেখেতসকলে আহি আমাৰ কাৰ্যালয়ত নিজে আহি আমাক ধন ইতিমধ্যে দিছে। আৰু আমি নিশ্চয় অনাগত দিনত যিখিনি পাবলগীয়া আছে, সেইখিনি অহাকালিৰ ভিতৰত আমি সম্পূৰ্ণভাৱে আদায় পাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ এয়া বিত্তীয় বিভাগৰ মুখ্য সভাপতি দাদাই কথাখিনি কৈছে যে আমাৰ মুখ্য আকৰ্ষণ হৈছে 3টা কাৰ্যসূচীত অসমৰ মাননীয় জনপ্ৰিয় হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব। আৰু তাৰ লগতে আমাৰ 3,000-4,000 ছোৱালী একেলগে আমাৰ গোৱালিনী নৃত্য, কুচুম নৃত্য, হুদুম নৃত্য পৰিৱেশন কৰিব। আৰু এই সাংস্কৃতিক এই গোটেইখিনি দায়িত্বত আছে আমাৰ বন্ধুবৰ মৃণাল বৰুৱাদেৱে। তেখেতে দুআষাৰ ক'ব যে তেখেতে কেনেকুৱা কি প্ৰস্তুতি চলি আছে। আৰু কালি পৰহি 3 কাৰ্যসূচীত এই আমাৰ সাংস্কৃতিকৰ দায়িত্বত থাকি তেখেতে কেনেকুৱাকৈ পালন কৰিছে, তেখেতে চমুকৈ দুআষাৰ বক্তব্য আগবঢ়াব। নমস্কাৰ। পোনতে দৰং কোচ ৰাজবংশী সন্মিলনীৰ যি শতবাৰ্ষিকী অনুষ্ঠান, এই অনুষ্ঠান অহাকালি ৰাতিপুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ'ব। আৰু আমাৰ সৌভাগ্য আজো ককাসকলক প্ৰতিষ্ঠা কৰি যোৱা এটা অনুষ্ঠান, তাক আমি অংশীদাৰ হ'বৰ কাৰণে পাইছোঁ সৌভাগ্যৰ বলত। আৰু ৰাতিপুৱা বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি 100খন পতাকা উত্তোলন কৰা হ'ব। মূল মহিলা আৰু যুৱ পতাকা উত্তোলন কৰিব আমাৰ নেতৃবৃন্দই। তাৰপিছতে বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমি আশা কৰিছোঁ 10,000তকৈ অধিক অহাকালি মানুহ সমাগত হ'ব। আৰু এখন আমাৰ পতাকা উত্তোলনৰ পিছতে আপোনালোকে যদি আগৰ ফালে গৈ দেখা পাব আমাৰ কোচ ৰাজবংশীসকলৰ যি গৌৰৱ গাথা, ৰাজমহল আটক ধুনীয়াকৈ সজ্জিত কৰিছে। আমাৰ ৰাইজে সেইটো দেখি ভাল পাব। তাৰপিছতে আমাৰ কোচ ৰাজবংশীসকলে আগত যেনেকৈ আমি বসবাস কৰিছোঁ, তাৰ প্ৰতিচ্ছবি এটা দেখিবলৈ পাব। সুন্দৰকৈ এখন ঘৰ বনোৱা হৈছে, তাত আমাৰ কোচ ৰাজবংশীসকলে আপ্যায়নৰ ব্যৱস্থা কৰিব। আৰু তাৰ সমান্তৰালভাৱে যিখিনি বাণিজ্য মেলাত কোচ ৰাজবংশীসকলৰ প্ৰদৰ্শনী মেলা থাকিব। এনেকৈ আমি পৰিকল্পনাখিনি কৰিছোঁ। আৰু আশা ৰাখিছোঁ 3 দিনৰ বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাত দৰং কোচ ৰাজবংশী সন্মিলনী আৰু অবিভক্ত দৰং জিলাৰ যিখিনি আমাৰ ৰাইজ আছে আহি ইয়াত উপস্থিত হ'ব এইখিনি। আৰু সাংস্কৃতিক সন্ধিয়াত অহাকালি উপস্থিত থাকিব মানসী চহৰীয়া, তাৰপিছত দিনাখন কমলিকা কাশ্যপ, আৰু শেষৰ দিনাখন জুবলি। আৰু মুকলি সভাত উপস্থিত থাকিব শেষৰ দিনাখন 11 বজাত আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু তেখেতৰ উপস্থিতিত আমাৰ দৰং জিলা, অবিভক্ত দৰং জিলা প্ৰায় 2,000তকৈ অধিক
আমি আশা ৰাখিছোঁ ৫,০০০মান ছোৱালী একেলগে আমাৰ গোৱালী নৃত্য কোচ ৰাজবংশীসকলৰ চহকী কৃষ্টি গোৱালী নৃত্য পৰিৱেশন কৰিব। আপোনালোকে জানে যে অবিভক্ত কোচ ৰাজবংশী সন্মিলনীৰ যিহেতু ৩দিনীয়া শতবৰ্ষ অনুষ্ঠানে আমাৰ জাক জমকতাৰ অনুষ্ঠান কৰা হৈছে আমাৰ ডিগিবৰ হৰি মন্দিৰত। আমাৰ কাইলৈ ৰাতিপুৱা ৭ বজাত বন্তি প্ৰজ্বলনৰ আৰম্ভ কৰা কাৰ্যসূচীত ১০০খন পতাকা উত্তোলন কৰা হ'ব আৰু তাৰ লগতে আমাৰ মুখ্য পতাকা দৰং জিলা কোচ ৰাজবংশী সন্মিলনী পতাকা উত্তোলন কৰিব আৰু মহিলা আৰু যুৱৰ পতাকা উত্তোলন কৰিব। আৰু এতিয়া প্ৰস্তুতি পূৰা সম্পূৰ্ণ টিমত চলি আছে। আমাৰ যিটো এতিয়া সাংস্কৃতিক বিভাগৰ সম্পাদকে কৈ গৈছে যে আমাৰ পূৰা ৰাজমহল আমাৰ যিটো কোচ ৰাজ্যৰ যিটো ৰাজমহল তৈয়াৰ কৰা হৈছে। আগৰ পুৰণা ঘৰখন আমাৰ আমি যেনেকৈ বাস কৰিছিলোঁ আমাৰ তাতে খাদ্য পাতি বা গোসাঁই ঘৰ গলি ঘৰৰ পৰা ভিতৰ কৰি তাত গোটেইখিনি বস্তু তাতে তৈয়াৰ কৰা হৈছে। আৰু ইফালে আপুনি যাব এইফালে আমাৰ আটক ধুনীয়াকৈ মঞ্চখন সজাই তোলা হৈছে আৰু আমাৰ পশ্চিম দিশত পথাৰত ইতিমধ্যে খাদ্যৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। আৰু আমাৰ মাজত আছে আমাৰ আইমাতৃ আৰু ভণ্টিসকলে। আহক আমি তেওঁলোকৰ মাজলৈ যাওঁ। বাইদেউ হয়, নমস্কাৰ। আমাৰ এই কোচ ৰাজবংশী সন্মিলনৰ বহুত আয়োজন চলি আছে। মহিলাসকল সকলোৱে বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে, বিভিন্ন নৃত্যৰ প্ৰস্তুতি কৰিছে। বহুত ভাল লাগিছে। শতবাৰ্ষিকী উলহ মালহেৰে আমি আগবাঢ়ি আহিছোঁ। আমাৰ মুখ্য আকৰ্ষণ হৈছে আমি হাতেৰে বনোৱা লাড়ু পিঠা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। আমাৰ 10টা আঞ্চলিকে ইতিমধ্যে তৈয়াৰ কৰি আছে, আপোনালোকেও কৰিছে। এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ক'ব, আপুনি আমাৰ অনুভৱ কৰিব বাইদেউ কৈ দিয়ক। পিঠা লাড়ু যে আপোনাক তৈয়াৰ কৰিছে আমি মানে আমাৰ দাহিয়া শাখাৰ পৰা আমি আমাৰ মানে গাঁৱৰ পৰা ৫,০০০ লাড়ু পিঠা আমি হেৰি কৰিছোঁ, যোগাৰ কৰিছোঁ। ইতিমধ্যে আমি ইয়াতে জমা দিয়া হৈছে কাৰ্যালয়ত। আৰু বাকী শাখাৰ পৰাও তেনেকৈ কোনোবা শাখাৰ পৰা 10,০০০, কোনোবাৰ পৰা 5,০০০ এনেকৈ আহিছে। এতিয়া আমাৰ মানে গোটেইখিনি লাড়ু পিঠা ইয়াতে মানে হেৰি কৰা হৈছে আৰু আমাৰ পতাকা উত্তোলন তাৰে পতাকা উত্তোলনৰ কাৰ্যসূচীৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত ইতিমধ্যে কৰিছে আমাৰ যুৱ বন্ধুসকলে কৰিছে। আৰু আমাৰ বিশ্বমহাবাই চিলাৰে প্ৰতিমূৰ্তিত কালি মাল্যাৰ্পণ কৰা হ'ব। এয়া আমাৰ অতীজৰ আমাৰ দেউতা ককা দেউতাৰ দিনৰ য'ত আমি বসবাস কৰিছিলোঁ, আমাৰ কোচ জনজাতিৰ লোকসকল কেনেকৈ আমাৰ বসবাস কৰিছিলে বাটচৰা বুলি কয়, এইটো ভালকা বুলি কয় ন, শংকলা এইটো আমাৰ শংকলা বুলি কয়। এতিয়া ল'ৰা ছোৱালীবিলাকে নাজানিব। এতিয়া শংকলাৰে আমি পাৰ হ'লোঁ। এয়া আমাৰ ৰঙামাটি সমষ্টিৰ আমাৰ জিলা পৰিষদৰ সদস্য আমাৰ ডিকিমন ডেকা ডাঙৰীয়া আছে। তেখেতে ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে আৰু তেখেতেও দুপৰীয়া এসাঁজ ইতিমধ্যে আমাৰ শতবৰ্ষ অনুষ্ঠান আগবঢ়াইছে। আৰু সন্মানীয় আমাৰ বন্ধু বিদ্যুৎ ডেকা ডাঙৰীয়ে কাইলৈৰ পৰা হ'বলগীয়া 3 দিন কাৰ্যসূচীত আমি কেনেকৈ প্ৰস্তুতি চলি আছে বা এতিয়ালৈকে কেনেকৈ সম্পূৰ্ণ হৈছে আপুনি আপোনালোকে জানে ইতিমধ্যে আমাৰ দাদাই আপোনালোক সকলোখিনি অৱগত কৰিলে যে আমাৰ অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী আমাৰ তিনিখন জিলা ওদালগুৰি, ভেৰগাঁও, দৰং এই তিনিখন অনুষ্ঠানৰ ঐতিহ্যমণ্ডিত এই ডিগিৰপাৰ হৰি মন্দিৰ বাকৰিত অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী শতবৰ্ষৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে। আপোনালোকৰ পৰিৱেশবিলাক নিশ্চয় ইতিমধ্যে দেখুওৱা হৈছে। বিশাল আয়োজন। আৰু ইতিমধ্যে আমাৰ অহাকালিৰ পৰা 14 তাৰিখলৈকে 12, 13, 14 তাৰিখৰ পৰা কাৰ্যসূচী হ'ব। অহাকালি আমাৰ ৰাতিপুৱা আমাৰ মুখ্য পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমাৰ মূল সমিতিৰ পতাকা যুৱ পতাকা উত্তোলনৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। অৱশ্যে কালি ভাগত দিনৰ ভাগত বিভিন্ন আমাৰ কল উন্মোচন অন্যান্য কাৰ্যসূচী বিভিন্ন ধৰণৰ আছে। আমাৰ এই কৃষ্টি প্ৰদৰ্শনো কালি হ'ব আৰু আমাৰ যুৱ সন্মিলনী এটা যুৱ আলোচনামূলক এটা অনুষ্ঠানো হ'ব। আৰু নিশাৰ ভাগত আমাৰ অল ইণ্ডিয়া কিডছৰ চেম্পিয়ন আমাৰ এই দৰঙৰ গৌৰৱ মানসী চহৰীয়া আৰু আমাৰ স্থানীয় তথা আমন্ত্ৰিত আমাৰ দৰঙৰ জনপ্ৰিয় শিল্পীৰ বিভিন্ন গীতৰ সৰহ কালি সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ পৰহি বিভিন্ন অনুষ্ঠান আছে। পৰহি ৰাতি আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কমলাক্ষ্যা কাশ্যপ আমাৰ আপোনালোকে জানে আমাৰ প্ৰয়াত ভিতালী বাইদেউৰ কন্যা ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। আমি কমলাক্ষ্যা কাশ্যপক আমন্ত্ৰণ কৰিছোঁ আৰু তাৰ লগতে আমাৰ দৰঙৰ জনপ্ৰিয় কণ্ঠশিল্পীবিলাকৰ গীতৰ সৰাই অনুষ্ঠান আছে। আৰু আমাৰ তৃতীয় দিন 14 তাৰিখে আমাৰ মুকলি সভাত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অংশগ্ৰহণ কৰিব। তেওঁৰ লগতে সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে অংশগ্ৰহণ কৰিব। আমাৰ সন্মানীয় সাংসদ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্য সমিতিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া দেৱে অংশগ্ৰহণ কৰিব। আমাৰ এনেকুৱাকৈ ধৰণৰ আৰু নিশাৰ ভাগত আমাৰ মূল সাংস্কৃতিক অনুষ্ঠান জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ এসময়ৰ সংগী জুবলীৰ এই বাইদেউৰ গীতৰ সহায়েৰে আমাৰ অন্তিম দিনা সাংস্কৃতিক অনুষ্ঠান সামৰণি কৰিব। আৰু ইতিমধ্যে আমি অন্তিম দিনা প্ৰায় 50,000 মানুহক আমি ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। আমাৰ ভোজনশালা আপোনালোকক দেখুৱাব। ভোজনশালাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে প্ৰায় 140টা চৌকা
আমি খুন্দি থোৱা হৈছে অলৰেডি কোৱা হৈছে কালিৰ পৰা আমাৰ যিটো আহাৰৰ ব্যৱস্থা দুপৰীয়া আহাৰৰ ব্যৱস্থা কালিও আছে পৰহিও আছে আমাৰ এটা অন্তিম দিনাও আছে মানে অন্তিম দিনা 50,000 মানুহ আশা কৰা হৈছে সেই ধৰণে এটা বিশাল প্ৰস্তুতি ইতিমধ্যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ মানুহখিনি ইতিমধ্যে কেনেকুৱা আছিল এনেকুৱা গাঁথনিৰ ওপৰত আমি এটা সজাই পৰা দেখা হৈছে আমাৰ ৰাজবংশী পৰিয়ালবিলাক এনেকুৱা ধৰণৰ কৰা আছিল অকল ৰাজবংশী পৰিয়াল নহয় দৰঙৰ আগৰ মানুহবিলাকো এনেকুৱা ধৰণৰ কৰা আছিল আমি এই ৰাজভৱন যিটো আমাৰ ৰাজবাৰীত আছে কোচবিহাৰত আমাৰ কোচ ৰজাৰ সেই ৰাজভৱনটো আমাৰ ইতিমধ্যে বনাই থকা হৈছে আপোনালোকে দেখাব আমাৰ বীৰ চিলাইৰ প্ৰতিমূৰ্তি আমাৰ তৈয়াৰ কৰা হৈছে আৰু গোটেইখিনি প্ৰস্তুতি এটা বিশাল আয়োজন ইতিমধ্যে হৈছে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শিৱাজাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আমাৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধ্যান ডেকাদেৱ আৰু মুখ্য সম্পাদক এনেকুৱা ধৰণৰ আমাৰ এই বিশাল প্ৰস্তুতি ইতিমধ্যে আমাৰ চলি আছে ধন্যবাদ আপোনাৰ কথাৰ মাজতে এটা মই যোগ কৰিব দিব ওলাইছোঁ যে ইতিমধ্যে দেখা গৈছে আমাৰ স্বেচ্ছাসেৱকৰ দায়িত্বত থকা আমাৰ যুৱবন্ধু তেওঁলোকে ইতিমধ্যে অনলাইন যোগে ইতিমধ্যে আবেদন কৰিছে আৰু তেওঁলোকক ইতিমধ্যে আজি ট্ৰেইনিং দিয়া হৈছে যে আমাৰ কাইলৈ পৰা হ'বলগীয়া মানুহখিনি আমি কেনেকৈ আদৰিম গেটৰ পৰা আনি ক'ত বহাম কেনেকৈ চাহ খুৱাম ক'ত নিবিম বা এনেকৈ স্বেচ্ছাসেৱকৰ কথাখিনি আপুনি অকণমান কৰিব আৰু লগতে আমাৰ যে 2,000 3,000 4,000 আমাৰ যে ছোৱালী আই মাতৃসকলে যে এটা আমাৰ কোচাৰ নৃত্য হুদুম নৃত্য গোৱালী নৃত্য প্ৰদৰ্শন কৰিব তাৰ সেইটো কথা অকণমান আপুনি আমাৰ ইতিমধ্যে সাংস্কৃতিক সমিতিৰ দ্বাৰা আজি বহু দিনৰ পৰা আমি বিভিন্ন শাখাত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আমাৰ কোচাৰ নৃত্য আমাৰ হুদুম নৃত্য গোৱালী নৃত্য এনেকুৱা নৃত্যৰ আশা চলি আছে বিভিন্ন শাখাত অনুষ্ঠিত কৰি আমি এই ঐতিহ্যমণ্ডিত দিগিপাৰ আমি আশা কৰিছিলোঁ 2,000 কিন্তু ইতিমধ্যে 2,000 খৰচ হৈ প্ৰায় 3,000 খৰচ হ'ব এতিয়া তাৰমানে আমাৰ যিখিনি আমাৰ 14 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক অনুষ্ঠান কৰা হ'ব আৰু অৱশ্যে আমি আগৰ কিন্তু আমাৰ বাচা শিল্পীৰ পৰা আমি হুদুম নৃত্য আমি কোচা নৃত্য আমি প্ৰদৰ্শন কৰা হ'ব আৰু আমি আই মাতৃসকলৰ ইতিমধ্যে আমি আমাৰ পাতানি যিটো আমাৰ কোচ ৰাজবংশীৰ ড্ৰেছ তেওঁলোকৰ ড্ৰেছ পিন্ধি আমাৰ বিভিন্ন ব্যৱস্থা কৰিব আৰু লগতে আমাৰ স্বেচ্ছাসেৱক এখন সমিতি আছে এই স্বেচ্ছাসেৱক ইতিমধ্যে অনলাইন যোগে আমাৰ প্ৰায় 3,000 মান স্বেচ্ছাসেৱক হৈছে গতিকে স্বেচ্ছাসেৱক থাকিব আই মাতৃৰ পৰা ভিতৰ কৰি তাত স্বেচ্ছাসেৱক থাকিব আদি অনলাইন ছিষ্টেমত কৰা হৈছে আমাৰ এটা লগু দিয়া হৈছে তাত আমি সকলো লগ ইন কৰিব পাৰিব আমাৰ ইতিমধ্যে স্বেচ্ছাসেৱকে যথেষ্ট কৰিছে প্ৰায় পৰিচালনা ট্ৰেইনিং দিয়া হৈছে প্ৰশিক্ষণ দিয়া হৈছে আমি গোটেইখিনি আৰু প্ৰশাসনৰো আমি ইতিমধ্যে অনুমতি লৈ কৰিছোঁ প্ৰশাসনৰ আমি সহায় কৰিব আমাৰ পুলিচ প্ৰশাসন কালি আমাৰ জিলা আয়ুক্ত মহোদয় আহিছে আমাৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয় আহি পৰিৱেশবিলাক চাই গৈছে গোটেইখিনি এটা পৰিৱেশৰ মাজত তেওঁলোকে এটা ব্যৱস্থা কৰিব প্ৰশাসনৰ পৰা সম্পূৰ্ণ সহযোগ কৰিব বুলি আমাক জনাইছে আমি গোটেইখিনি ব্যৱস্থা কৰোঁ যুৱ বন্ধুসকলে বিশেষকৈ আমাৰ শৃংখলাবদ্ধখিনি যথেষ্ট মানে লাগি আছে তেওঁলোকে অহাকালিৰ পৰা আমাৰ প্ৰস্তুতি প্ৰায় মানে এতিয়া প্ৰায় ক্লিয়াৰ হৈছে কালিৰ পৰা তেওঁলোকে দায়িত্ব পালন কৰিব এতিয়া আমি আমাৰ যিটো দৰঙী ৰজা বা আমি দৰঙৰ মানুহবিলাক কেনেকৈ বসবাস কৰি আছিলোঁ আমাৰ পুৰণা ঘৰবিলাক কেনেকুৱা আছিল এয়া আপোনালোকে দেখিবলৈ পাইছে এয়া আমাৰ দাদাসকলে তেওঁলোকৰ এখন কমিটি আছে এই দাদাসকলে কেনেকুৱাকৈ আমাৰ প্ৰস্তুত চলাই আছে এয়া আমাৰ বঢ়িয়া এয়া আমাৰ পুৰণা জাকৈ এই পলো এই জাপি এনেকৈ আমাৰ ঘৰবিলাক আমাৰ আগতে আছে এইটো গোহালি ঘৰ এইটো আমাৰ ভঁৰাল ঘৰ এইটো পাকঘৰ এইটো আমাৰ বৰঘৰ বুলি কয় আগতে বৰঘৰ বুলি কৈছিল আৰু এইটো চোৰা ঘৰ মানুহ আহিলে বহিব দিয়াটো চোৰা ঘৰ বুলি কয় গতিকে এনেকুৱাকৈ আমাৰ দাদাসকলে বিভিন্ন কষ্টৰ মাজে এনেকৈ তেওঁলোকে আমাক সঘন সজাই পৰাই তুলিছে আমি দৰঙৰ কোচ ৰজা কোচ মানুহবিলাকেই নহয় সকলো মানুহবিলাকে কেনেকুৱা এখন ঘৰ বাতি চোতালত ধুনীয়াকৈ মাজত চোতালখন ৰাখি আমি চাৰিওফালে ধুনীয়াকৈ এনেকৈ এখন বসবাস কৰি আছিলোঁ এইটো আমি আপোনাৰ জৰিয়তে দেখুৱাবলৈ আমি অনুৰোধ জনাইছোঁ এইটো আমাৰ দৰঙী আগৰ যিটো আমাৰ ৰাজবাৰী বুলি কয় ৰাজবাৰী ইতিমধ্যে বনাই আছে আৰু আজি কিছু সময় পিছতে সম্পূৰ্ণ হৈ উঠিব এতিয়ালৈকে কিবা কৰ্মীয়ে কৰি আছে গতিকে আৰু এয়া দেখিবলৈ পাইছে স্বেচ্ছাসেৱকৰ পৰীক্ষণ চলি আছে যিহেতু কাইলৈৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হ'ব আৰু এয়াই হ'ল ৰবামঞ্চ আমাৰ মহিলা সন্মিলনীৰ আই মাতৃসকলৰ সন্মানীয় মীৰা বাইদেউ সভানেত্ৰীৰ দায়িত্বত আছে আৰু ইতিমধ্যে সম্পূৰ্ণ আমাৰ 10খন আঞ্চলিকৰ ওচৰে পাজৰে মহিলাসকল আছে তো ট্ৰেইনিং ছিষ্টেমত তেওঁলোকে দেখিছে যে আঞ্চলিকবিলাকক কোনে কেতিয়া চাহৰ পৰা ভাতৰ পৰা দায়িত্ব ল'ব আৰু কিমান সময়ৰ পৰা কিমান সময়ৰ পৰা দায়িত্বটো ল'ব আমাৰ সম্পূৰ্ণ যুৱ বন্ধু দাদা আছে তেখেতৰ মুখেৰে অকণমান আমাৰ যিহেতু আই মাতৃসকলে তেওঁলোকক আমি বিভিন্ন দায়িত্ব দিয়া হৈছিলে সেয়ে এতিয়া ধৰক কোনটো খেলে অৰ্থাৎ আমি খেল বুলি কৈছোঁ কোনটো খেলে কোনদিনা হেৰি দায়িত্ব ল'ব আমি সেই ওপৰত আমাৰ এটা ট্ৰেইনিং টাইপ আলোচনা হৈ আছে এতিয়া ধৰা কাইলৈ চাহত আৰু থাকিব এইটো
ব্ৰেকফাষ্টত আৰু ভাতৰ চাউল ধোৱাতে আদি কৰি যিখিনি হেৰি সমুদায় কাম মহিলাসকলে তেওঁলোকে চমজি লৈছে। এয়া আমাৰ চাফাই বাইদেউসকলে ধুনীয়াকৈ চাফাই কৰি আছে। হয়তো বাইদেউসকলে ৰাতিপুৱা নাখায় নবৈ ধুনীয়াকৈ ঘৰত কাম বন এৰি থৈ আহি আমাৰ ৰাইজৰ সেৱাত এতিয়া শুশ্ৰূষা আগবঢ়াই আছে বাইদেউসকল। এতিয়া আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো শতবৰ্ষ অনুষ্ঠান আমাৰ তিনিটা কাৰ্য আছে ধুনীয়াকৈ প্ৰস্তুতি সম্পূৰ্ণ তুংগত চলি আছে। পিঠা লাড়ুৰ ভিতৰত বা আমাৰ চাউল দালি চেনি যি দিব লগা ৰাইজে দিছে। গতিকে দাদা আপুনি বহুত কষ্ট কৰি আপোনাক দেখা পাইছোঁ ৰমণীদা। তেখেতে অভিনন্দন সমিতিৰ দায়িত্বটো লৈ তেখেতে সম্পূৰ্ণভাৱে কিন্তু তেখেতৰ কমিটি কাম খাদ্য সমিতিৰ সভাপতি দাদা ৰমণীদা এই চিপাঝাৰৰ পৰা আহি তেখেতে ধুনীয়াকৈ কাম কৰাত ব্যস্ত আছে। দাদা অকণমান প্ৰস্তুতি সম্পৰ্কে বা আমি কেনেকৈ আৰু অতিথিক আপ্যায়ন কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ প্ৰস্তুতি কৰিছে অকণমান দাদা। আমাৰ এটা প্ৰস্তুতি তুংগত চলি আছে। এইকাৰণে চলি আছে যে শতবৰ্ষ অনুষ্ঠানৰ কাৰণে যিটো আমি প্ৰস্তুতি লৈছোঁ, আমি 3 দিনীয়া কাৰ্যসূচী। এই 3 দিনীয়া কাৰ্যসূচী আমাৰ অহাকালি যিটো 12 তাৰিখ কাৰ্যসূচী হ'ব, এইটো আমি প্ৰায় 5,000 মানুহৰ খাদ্যৰ যোগাৰ আমি ইতিমধ্যে ব্যৱস্থা কৰিছোঁ। ৰান্ধনি বিলনি আমি সকলোসমূহ ঠিক কৰিছোঁ। আকৌ 13 তাৰিখলৈকে আমি প্ৰায় 10,000 মানুহৰ দুপৰীয়া সাঁজটো আমি নিৰামিষ হিচাপে আমি সেইটো ঠিক কৰিছোঁ। আকৌ 14 তাৰিখলৈকে আমাৰ সেইটো প্ৰায় 30,000 পৰা 35,000 ভিতৰত আমি খাদ্যৰ কাৰণে আমি যোগাৰ কৰিছোঁ। আমাৰ ৰান্ধনি বিলনি সকলো আমি হেৰি কৰিছোঁ, গোটেইখিনি যোগাৰ কৰিছোঁ। হ'ব আমাৰ খাদ্য যোগাৰ আহি আছে। য'ত আমাৰ বনোৱা চিষ্টেম কৰিছে সেইটো বনোৱা হ'ব আৰু ইয়াতে একেলগে বহি খাব পৰা হ'ব। আৰু মানুহখিনি এই আমাৰ সম্পূৰ্ণ মূল গোট যেতিয়া আহিব আহি ইয়াতে আসন গ্ৰহণ কৰিব। আৰু চাইডে চাইডে আমাৰ দমকলৰ ব্যৱস্থা কৰা হৈছে। এই দমকল আছে আৰু পানীৰ ব্যৱস্থা চাৰিওফালে থাকিব। গতিকে এনেকৈ খাই আপোনালোকে মুখ ধুই আকৌ তেওঁলোকে আকৌ এনেকৈ বাহিৰৰ পৰা ৰাস্তা এটা আছে তেওঁলোকে ওলাই যাব পাৰিব। আৰু নহ'লে এইটো আমাৰ প্ৰৱেশদ্বাৰ এইটো আকৌ তেওঁলোকে ওলাই যাব পাৰিব। গতিকে আহক আপোনালোকে গোটেইকেইদিনতে আমাক সহযোগিতা আগবঢ়াই আমাৰ যাতে আমাৰ শতবৰ্ষ অনুষ্ঠানটি সুফলভাৱে কামনা হয়। 40টা চৌকা আছে। 140টা চৌকাৰে কালি ৰাইজলৈ আমি কাইলৈ পৰহি আৰু 14 তাৰিখলৈ আমি ৰাইজৰ আপ্যায়নৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুতি কৰিছোঁ। আৰু এতিয়া খৰাহি পাই গ'লোঁ, যিহেতু বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ আৰু সেইবাবে এটা ভিডিঅ' দিওঁ বুলি ভাবিছোঁ ইউটিউবত।